নমস্কাৰ, পুনৰ মই আহিলোঁ বিলাহীৰে নহয় কমলাৰে বনোৱা পালেং আৰু খুতুৰা শাকৰ মাছৰ এটা টেষ্টি ৰেচিপি লৈ। এই ৰেচিপিটোৰ কাৰণে মই আধা মুঠিকৈ খুতুৰা আৰু পালেং শাক ল'লোঁ। তাৰপিছত শাকখিনি মই পৰিষ্কাৰ কৰি ধুই এখন থালত কাটি ল'লোঁ। আৰু কাটি লোৱা শাকখিনি মই সৰু প্ৰেছাৰ কুকাৰ এটাত লৈ ল'লোঁ। তাৰপিছত ইয়াত মই এগিলাচ পানী ল'লোঁ। পানীখিনি লৈ ঢাকনি মাৰি এইটো দুটা হুইচেল মাৰিবৰ কাৰণে গেছত উঠাই দিলোঁ। দুটা হুইচেল মৰাৰ পিছত মই প্ৰেছাৰ কুকাৰটো নমাই ল'লোঁ। প্ৰেছাৰ কুকাৰটো নমাই লোৱাৰ পিছত মই 3 পিচ মাছ ল'লোঁ। প্ৰয়োজন অনুযায়ী মাছখিনিত মই নিমখ আৰু হালধি সানি ল'লোঁ। মাছখিনি ৰাখি দিয়াৰ পিছত মই এটা মিডিয়াম সাইজৰ পিঁয়াজ আৰু দুটা জলকীয়া থেতেলিয়াই লোৱা কেইকোমান নহৰু ল'লোঁ। পিঁয়াজটো কাটি লোৱাৰ লগতে মই জলকীয়া দুটাও ফালি ল'লোঁ। হুইচেলটো যোৱাৰ পিছত কুকাৰটোৰ ঢাকনি খুলি মই শাকখিনি লৰাই দিলোঁ। এতিয়া মাছখিনি ভাজিবৰ কাৰণে গেছত মই এটা পেন উঠাই দিলোঁ। পেনটো গৰম হোৱাত ইয়াত মই সৰিয়হৰ তেল লৈ ল'লোঁ। তেল গৰম হোৱাত মই মাছখিনি ইয়াত লৈ ল'লোঁ। গেছৰ ফ্লেমটো মিডিয়াম কৰি মই মাজে মাজে লৰাই থাকি এইখিনি ভাজি থাকিলোঁ। মাছখিনি ভাজিবলৈ দি মই দুটা কমলা ল'লোঁ। এতিয়া কমলা দুটাৰ পৰা মই ৰসখিনি উলিয়াই ল'ম। সেয়ে কমলা দুটা মই ফালি ল'লোঁ। এখন চেকনি আৰু এটা বাউল লৈ মই কমলাৰ ৰসখিনি ইয়াত উলিয়াই ল'লোঁ। দুটা কমলাৰ ৰসখিনি উলিয়াই লোৱাৰ পিছত কম হোৱাত পুনৰ মই ইয়াত এটা কমলাৰ ৰস উলিয়াই ল'লোঁ। কমলাৰ ৰসখিনি উলিয়াই মই ৰাখি দিলোঁ। আৰু আনফালে ভাজি থকা মাছখিনি ভজা হোৱাত মই তেলৰ পৰা উঠাই ল'লোঁ। মাছখিনি উঠাই লোৱাৰ পিছত প্ৰয়োজন অনুযায়ী ইয়াত মই পুনৰ সৰিয়হৰ তেল লৈ ল'লোঁ। আৰু তেলখিনি গৰম হোৱাত কাটি লোৱা পিঁয়াজ, নহৰু আৰু জলকীয়াখিনি মই ইয়াত লৈ ল'লোঁ। তাৰপিছত এইখিনি লৰাই অকণমান টাইম ভজাৰ পিছত ইয়াত মই প্ৰয়োজন অনুযায়ী নিমখ আৰু হালধি ল'লোঁ। নিমখ আৰু হালধিখিনি লৈ এইখিনি লৰাই অকণমান ৰংচোৱা হোৱালৈকে মই ভাজি থাকিলোঁ। এইখিনি অকণমান ৰংচোৱা হৈ অহা শাকখিনি মই কুকাৰৰ পৰা জালনাৰে উঠাই ইয়াত লৈ ল'লোঁ। তাৰপিছত শাকখিনি মই লৰাই ভাজি থাকিলোঁ। লৰাই ভাজি থাকোঁতে শাকখিনিৰ পৰা পানীখিনি কমি যোৱাত ইয়াত মই কুকাৰত থকা পানীখিনি লৈ ল'লোঁ। পানীখিনি লৈ এইখিনি মই লৰাই দিলোঁ। আৰু ইয়াত মই কমলাৰ ৰসখিনি লৈ ল'লোঁ। কমলাৰ ৰসখিনি লোৱাৰ পিছত সেই বাউলটোতে মই পুনৰ 1/4 কাপমান পানী ইয়াত লৈ ল'লোঁ। পিছত এইখিনি লৰাই দি উতলিবলৈ দিলোঁ। উতলিবলৈ ধৰা আঞ্জাখনত মই মাছখিনি লৈ ল'লোঁ। মাছখিনি লৈ এইখিনি মই লৰাই দি উতলিবলৈ দিলোঁ। উতলি থকাৰ মাজতে ইয়াত মই প্ৰয়োজন অনুযায়ী অকণমান নিমখ ল'লোঁ। আৰু এইখিনি থুপথুপীয়া হোৱালৈকে মই উতলাই থাকিলোঁ। 1 মিনিটমান উতলাৰ পিছত এইখিনি নমাব পৰা থুপথুপীয়া হৈ অহাত ইয়াত মই কেঁচা ধনিয়া অকণমান কাটি ল'লোঁ। আৰু গেছৰ ফ্লেমটো অফ কৰি ল'লোঁ। কমলাৰে বনোৱা টেষ্টি মোৰ শাকৰ ৰেচিপিটো তৈয়াৰ হৈ গ'ল। ৰেচিপিটো চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। আৰু লগতে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ।